আমি এতিয়া মন্দিৰলৈ যাব ওলাই আছোঁ যিহেতু শাওণ মাহৰ যেতিয়া প্ৰথমটো সোমবাৰ আছিলে তেতিয়াৰ পৰাই মোৰ অসুস্থ হ'বলৈ আৰম্ভ কৰিলোঁ মানে বেমাৰে লগ ল'লে সেইটো কাৰণে অসুস্থ হেতু মই মন্দিৰলৈ আহিব পৰা নাই আৰু কোনোদিন বাবাৰ ওচৰত মই বন্তি এগছো জ্বলাব পৰা নাই ঘৰতে বাবাক মই সেৱা কৰিছোঁ কিন্তু মন্দিৰলৈ আহিবলৈ মোৰ সুযোগকণ হোৱা নাছিলে সেয়ে আহিব পৰা নাছিলোঁ আৰু সেই অসুস্থ হেতুকে মই বাবাৰ ওচৰত মই আশীৰ্বাদ এটা বিচাৰিছিলোঁ স্বাৰ্থপৰ বুলিয়ে ক'ব লাগিব মোক সুস্থ কৰিবলৈ কাৰণে তেওঁৰ ওচৰত আশীৰ্বাদ বিচাৰিছিলোঁ লগতে মই শৰাই এখনো আগ কৰিছিলোঁ তেওঁক আৰু সেয়ে আজি শাওণ মাহ যাবলৈ বেছি দিন নাই অকণমান সুস্থ হৈছোঁ বাবাৰ আশীৰ্বাদত সেয়ে আজি ভাবিলোঁ মই যেনেকেই নহওক বাবাৰ ওচৰত গৈ শৰাই এখন দিওঁগৈ সেয়ে আজি বাবাই শক্তিকণ দিছে মোৰ তেওঁৰ ওচৰত যাবলৈ কাৰণে আৰু তেওঁৰ ওচৰত মই আজি আহি মই মূৰ ধুৱাই আশীৰ্বাদ এটা ল'বলৈ মই সুযোগ পাইছোঁ তেওঁক মই কোটি কোটি প্ৰণাম জনাইছোঁ আৰু যিয়ে নহওক বাবা যে আছে সেয়ে আজি বহুত প্ৰমাণ পালোঁ মন্দিৰত সেৱা কৰি থাকোঁতে লগতে মানে মানুহ এগৰাকী তেওঁ লিংগত গাখীৰ ঢালি আছিলে গাখীৰ ঢালি থাকোঁতে হঠাৎ তেওঁ অসুস্থ হৈ গ'ল মানে বেহুচ হৈ পৰি গ'ল আৰু পৰি যোৱাৰ পিছত বাবাই লগ দিছে বুলি অকণমান অনুভৱ কৰিব পাইছোঁ গম পাইছোঁ তেওঁ মহিমা অপাৰ নহয় জানো সেয়ে আজি অকণমান হ'লেও অনুভৱ কৰিব পাৰিলোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিব আজিলৈ ভিডিঅ'টো ইমানে বাই বাই।